মেৰী এগৰাকী সফল বেকাৰী মালিক আছিল। তাই সৰু চহৰৰ বেকাৰীটো অতি প্ৰিয় আছিল। তাই নিজৰ হাতৰ বেকিঙত গৌৰৱ অনুভৱ কৰিছিল। কিন্তু তাই ঘনিষ্ঠ বান্ধৱী চাৰাই তাই গোপন ৰেচিপি এটা আন এখন দোকানীৰ মালিকক কৈ দিছিল। এই কথা শুনি মেৰীৰ অন্তৰত তিক্ততাৰে ভৰি পৰিল আৰু তাই ক'লে, তাই মোক বিশ্বাসঘাত কৰিলে। তাই নিজকে কি বুলি ভাবে? মই তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। দিনে দিনে তাই চাৰাক এৰাই চলিব ধৰিলে। ফোন কৰিলেও ব্যস্ত আছোঁ বুলি ফোন কাটি দিয়ে। এটা দেওবাৰে দিনত তাই মনত অসন্তোষ লৈ চাৰ্চলৈ গ'ল। চাৰ্চত পাষ্টৰে মেছেজ দি থাকোঁতে তেওঁ ক'লে যে তিক্ততা হৈছে বিষপান কৰাৰ দৰে, যাৰ ফলত নিজৰে অন্তৰ বিষেৰে ভৰি পৰে। ইফিচাৰ 4:32 পদত আমি পাওঁ, তোমালোকে পৰস্পৰে হিতকাৰী আৰু কোমলচিত্ৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। এই কথাখিনি মেৰীৰ মনত আমনি কৰিব ধৰিলে। ৰাতিপুৱাই তাই সোনকালে উঠি ঈশ্বৰক প্ৰাৰ্থনা কৰি ক'লে যে, প্ৰভু যীশু, মোৰ হৃদয় তিক্ততাৰে ভৰি পৰিছে। মই এই তিক্ততালৈ তোমাক বেজাৰ কৰিব নিবিচাৰোঁ পবিত্ৰ আত্মা। মই নিজৰ শক্তিৰ বলত চাৰাক ক্ষমা কৰিব নোৱাৰোঁ। মোক চাৰাক ক্ষমা কৰিবলৈ তুমি শক্তি দিয়া, অনুগ্ৰহ দিয়া প্ৰভু যীশু। পৰৱৰ্তী পুৱাত মেৰীয়ে সাহস কৰি চাৰাৰ ঘৰলৈ গ'ল। চাৰাই দুৱাৰ খুলি মেৰীক দেখিলে। চাৰাই মেৰীক ক'লে, মেৰী, মই সঁচাই দুখিত। মই তোমাক আঘাত দিয়াৰ কথা ভবাই নাছিলোঁ। দুয়োৰে চকুত আনন্দৰ চকুপানী দেখা গ'ল আৰু মেৰীয়ে চাৰাক ক'লে যে, মই তোমাক ক্ষমা কৰিলোঁ চাৰা। মই তিক্ততালৈ জীয়াই থাকিব নিবিচাৰোঁ। যীশুৱে মোক মনত পেলাই দিলে যে মই যেনেকৈ তোমাক ক্ষমা কৰিলোঁ তুমিও গৈ চাৰাক ক্ষমা কৰা। ধন্যবাদ মেৰী, তোমাৰ ক্ষমাই মোৰ হৃদয় পাতল কৰি দিলে। পিছত মেৰীয়ে পুনৰ বেকাৰী কাম আৰম্ভ কৰিলে। এইবাৰ তাইৰ মুখত আছিল হাঁহি আৰু আনন্দ। বেকিঙৰ প্ৰতিটো কেক, পেষ্ট্ৰি, কুকিজত তাইৰ প্ৰেম আৰু ঈশ্বৰৰ অনুগ্ৰহ মিশ্ৰিত আছিল। বন্ধুসকল, আমি এই চুটি গল্পটোৰ পৰা এইটো শিক্ষা পাওঁ যে তিক্ততাই হৃদয়ক কঠোৰ কৰি তোলে আৰু মনৰ শান্তি হেৰুৱাই পেলায়। আমি প্ৰতিদিনেই খ্ৰীষ্টৰ বলিদান আৰু প্ৰেম সোঁৱৰণ কৰিব লাগে, যাতে আমি আনৰ আগত খ্ৰীষ্টৰ প্ৰেমৰ আৰ্হি দেখুৱাব পাৰোঁ।